আমি পাইছোঁ জেঠীমাহঁতৰ ঘৰ। প্ৰথমতে ইয়াতে অলপমান খানা খাবৰ কাৰণে ৰৈছোঁ আমি। চাহ খাম, চাহ খাই পিনে আমি আকৌ যাম। এয়া আমাৰ সৰু জেঠীমা আৰু এয়া আমাৰ ডাঙৰ জেঠীমা আৰু আমাৰ টিকলি শুই আছে। এতিয়া আমি সকলোকে বিদায় দি যাব ওলাইছোঁ। বাই বাই। নিৰ্মালী ৰেষ্টুৰেণ্ট, এই মোৰ ৰেষ্টুৰেণ্ট। তাকেতো এয়া আমি পালোঁ শুৱালকুছিৰ গেট। এতিয়া আমি এণ্টাৰ কৰিম শুৱালকুছিত। তো ফাইনেলি আমি আহি পালোঁ। এতিয়া জিন্তুহঁতো আহি আছে, তাৰপিছত আমি তেওঁলোককো লগ পাম। এই হম পहुঁচ গয়ে। এই দেখো গেলাৰী, সকলো ইয়াতে ভৰি ধুই পিনে ইয়াতে আপোনাৰ চাকি দিব, বন্তি প্ৰজ্বলন হৈ আছে। এয়া আৰম্ভ হ'ল এতিয়া দেউলাৰ দেওধনী নৃত্য। এয়া এতিয়া দেউলাই 7 পাক ঘূৰিব এনেকৈ, আৰু এই 7 পাক ঘূৰি থাকোঁতে মানুহে তেওঁক আগুৰি ধৰি মিঠাই বা কিবা দি পিনে তেওঁৰ ভৱিষ্যতৰ কথা সুধিব পাৰে। আমাক এতিয়া মনসা পূজাৰ মহত্ব বুজাব ইয়াৰে এগৰাকী পূজাৰীয়ে। তেওঁৰ মুখেৰে শুনো আহক, ইয়াতে কি মহত্ব আছে, কি কথা আছে ক'ব। আমাৰ এইখন পূজা আজি নাই কিন্তু 600 বছৰ হ'ল। ৰজা ধৰ্মপদ পূজা, ইয়াত সেই দিনৰ পৰা দেউতা নাচি আছে। কোনোবাটো মৰিলে আৰু কোনোবাটো আহে, সেই নাচি আছে দেউতা। আৰু পুথিখন পানীত ভাহি অহা পুথি, সেই পুথিখন গাই আছে। আচ্ছা, গাই আছে যে। আচ্ছা, পুথিখন মানে পানীত ভাহি আহিছিল আগতে। আচ্ছা, বহুত দিন আগতে ভাহি আহোঁতে এজন পূজাৰী গা ধুব যাওঁতে সন্ধিয়া কৰি থাকোঁতে পুথিখন আৰু এখন কলপাতত দা এখন ভাহি আছিল। সেই দাখন আৰু পূজাৰীটো পাই পেলাই লৈ আহিল। সেইখন পুথি আৰু এনেকৈ কপি কৰি পেলাই আৰু ভাহি দিছিল। 600 বছৰ হ'ল পূজা। এই যে বলি বিধানটো যে কৰে যে, এই বলি বিধানটো মেইনলি কিয় চলিছে সেইটো গম পায় নেকি বাৰু? বলি বিধান যিটো চলি আছে, এই বলি বিধানটো মানে কিয় চলি আছে মানে? আচ্ছা আচ্ছা আচ্ছা, বুজিছোঁ। মানে আগৰ তেওঁলোকে যিটো শিকাই থৈ গৈছে সেইটো মানা হৈছে আৰু। এইটো বহুত মই শুনি থাকোঁ যে মানে ধৰক মনসা পূজা যোনে কৰিব নাজানে তেওঁ কৰিব নালাগে, মানে অলপমান যদি ভুল হয় বোলে বহুত কিবা হয় বোলে, মানে সেই হয় নেকি? গোসাঁই ধৰে। আমি কোৱা শুনা, আমি কোৱা শুনিছোঁ এজন বহুদিন আগতে এজন দেউলীয়া আছিল, তেওঁ চুৰ কৰি পেলাই জেলুত আছিল। জেলুত যেতিয়া আছিল মানে যেতিয়া মনসা পূজা আহে সি মানে তাৰপৰা গুচি আহে জেলু পাই, ৱাল পাৰ হৈ আহে। বুজিছোঁ। সিহঁতেও মানে গম পায় একো নাপায় আৰু। ঠিকে আছে, বঢ়িয়া। এতিয়া লাষ্ট কোনদিনা, কেতিয়া শেষ হ'ব এয়া? এয়া কেতিয়া শেষ হ'ব? আজি অঁ, আজি 3টামান বাজিছে। ৰাতি 3টামান বাজিব? বাপৰে বাপ, আজি 2টা বাজিছে। হয় নেকি? মানে কি হয় মানে মনসা পূজাত মানে এই গোটেইকেইদিন কি হয় মানে? বলি চলি হৈ থাকে, ভোগ হয়, বলি হয়, আৰু পুথিখন গাই থাকে। সদায় এইখিনি বস্তু যিটো আজি দেখি আছোঁ এইখিনিয়ে সদায় হৈ থাকে আৰু। কেইদিন হয় এনে? অদিবাহৰ লগত 5 দিন। অদিবাহৰ লগত 5 দিন। কালি শেষ হ'ব? অঁ, ৰাতিপুৱাই যাব। অঁ, নাই বুজি পাইছোঁ, নাগ মানে। অঁ, মই আচ্ছা। মাটি যেতিয়া পূজা শেষ হ'ব তেতিয়া পানী লগাই দিব। অঁ, আচ্ছা আচ্ছা, বুজিছোঁ। ধন্যবাদ দেই, বেয়া নাপাব আপোনালোকৰ সময় ল'লোঁ। ধন্যবাদ ধন্যবাদ। নাই নাই, ঠিকে আছে। মানে কি হয় এতিয়া, নাই হ'ব দিয়ক, একো নাই। মানে কি হয় ধৰক এতিয়া আমি নাজানো বা ধৰক সেনেকৈ আমাৰ বহুতো লগৰ মানুহে নাজানে ন, তো এইটো কথা ধৰক বেলেগে। অঁ, হা? আমি গুৱাহাটীৰ পৰা। অঁ, মোৰ লগৰ ইয়াতে থাকে, তেওঁলোকে ক'লে যে গৈ পিনে চাব পাৰ, সুধিব পাৰ কেনেকুৱা কি হয় আৰু। মই ভাবিলোঁ কি আমিও জানি লওঁ কি হয় কি নহয় ন, সেইকাৰণে। হয় নেকি? অঁ,
আমিও যদি গম পাব লাগে আমি কাক সুধিব লাগিব দেউলাক ধৰিব লাগিব দেউলাক কেনেকে ধৰে আকৌ দেউলাক ধৰাটো ধৰি লোৱা বেলেগ বস্তু একো নাই মনৰ খুচি প্ৰথম কল বা মিঠাই হওক বা দুপাই গছি বা তেলে দি এনেকৈ আগত এনেকৈ দাউৰি আহে নহয় দাউৰি আহে আগত ভেটা দি ধৰিব লাগিব ঐ মই বুজাইছেনে সদাশিৱৰ ঘোঁৰা আছে লক্ষীৰ ঘোঁৰা আছে গণেশ আছে তেওঁলোকক মানে আপুনি মানে মিঠাই চিঠাই লৈ ৰখি থাকিব লাগিব যেতিয়া মানে তেওঁ আহে এনেকে যে কি মোৰ ফিউচাৰ কি হ'ব কওক আপোনাৰ কিবা আছে ক'বলগীয়া তেওঁ শুনেও ইমান গম নাপাওঁ আমি নাই ঠিকে আছে ভালে লাগিল শুনি পিনে গম পাই পিনে তাকে আৰু নেক্সট বাৰ একেবাৰে ৰাতিপুৱাৰ পৰা আহিব লাগিব এইবাৰতো আৰু দেৰি হ'ল দিয়ক ধন্যবাদ আহিছোঁ দিয়ক গতিকে আপোনালোকে শুনিলে এওঁলোকৰ মুখেদি কি হয় তেওঁলোকে যিখিনি জানে সেইখিনি ক'লে আৰু আমিও ইমান গম নাপাওঁ এতিয়া গম পালোঁ বাৰু অহা বছৰ ভালকৈ আহিম ভাল প্ৰিপাৰেশ্যন কৰি পিনে আমিও চাওঁ কি কৰিব পাৰোঁ ইমান মহত্ব আছে যিহেতুকে কিবাতো আছে এনেইতো মানুহবিলাকে মানি থকা নাই আৰু যি কি নহওক আহকচোন অকণমান ঘূৰোঁ কেমেৰা চেক কৰা মানুহ এইটো আমাৰ হাই দি দে কেনেকুৱা লাগি আছে আহি পিনে এনে কিবা এটা ভাল লাগি আছে না অলপ চাইড দে মানে এনে মনটো অলপ ভাল লাগি আছে ন মানে ইমান কষ্ট কৰি তই জামে চামে বাইক চাইক চলাই আহি গোটেই মানে সেই গোটেই কষ্টবিলাক গাই ঠিকে আছে বি পজিটিভ আৰু তোৰ ব্লাড গ্ৰুপো সেয়া ন বঢ়িয়া নাই মাহৰ জিলাপি আৰু এইটো এটা টপলা তেনেকুৱা টাইপৰ আৰু আপোনালোকে নিজে বনাই নে কি মাহৰ জিলাপি আজি আমি মাহৰ জিলাপি খাম বুলি ভাবিছোঁ তেখেতে ভাল নাপায় তথাপি জবৰদস্তি খাওঁ আৰু খাব লাগে সদায় আৰু নৰ্মেলকৈ খাই খাব আমি লগ পালোঁ আমাৰ লোকেল মানুহ দুটা কি খবৰ তোমাৰ বঢ়িয়া বঢ়িয়া এটা কথা ভাই এই গুৱাহাটীৰ পৰা শুৱালকুছিলৈকে মনসা পূজা চাব আহিছা আহিবই লাগিব তোমাক লগ পালো তইদিনাখন আৰু বহুত দিনৰ মূৰত লগ পালো বাকী ভিডিঅ' কেনে চলি আছে মই দিয়াই নাই কমকৈ দি আছোঁ দেউলাবোৰ নাচি দেখিছোঁ বঢ়িয়া লাগিছে আৰু এইফালে আমাৰ মাইনী বাইদেউ আছে আমাৰ তাত যাওঁতে মাংস খাই যাবা একদম খাই যাম কি টপলা বান্ধি লৈ যাম আৰু কেদাৰনাথৰ পৰা কিবা আনিছো লৈ যাবা একদম থেংক ইউ ছ' মাছ আৰু এতিয়া আমি বাই বাই দিলোঁ সকলোকে আৰু ৰিটাৰ্ণ আহিলোঁ মানে এতিয়া গৈ আছোঁ আমি ঘৰ বাকী আমি নেক্সট ব্লগত লগ পাম আজিলৈ ইমানে ৰাখিছোঁ থেংক ইউ জয় অসম বাই বাই